ভিউৱাৰ্ছ আপোনালোকক মোৰ ইউটিউব চেনেল ৰোড টু জ্ঞানলৈ স্বাগতম। আজি আমি ডিছকাছ কৰিম ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ যিটো থাৰ্ড পাৰ্ট অৰ্থনীতি বিভাগ, সেই অৰ্থনীতি বিভাগৰ ছেকেণ্ড চেপ্টাৰ অৰ্থনৈতিক উন্নয়ন। এই অৰ্থনৈতিক উন্নয়ন পাঠটিৰ যিবিলাক চমু প্ৰশ্ন আছে এই ভিডিঅ'টোত ডিছকাছ কৰিম। তো আহক আমি প্ৰশ্ন উত্তৰলৈ যাওঁ। আমাৰ প্ৰথম প্ৰশ্ন হ'ল অৰ্থনৈতিক বিকাশ মানে কি? অৰ্থনৈতিক বিকাশ হ'ল দেশ এখনৰ জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধি, অৰ্থাৎ জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধি হ'লেই দেশ এখনৰ অৰ্থনৈতিক বিকাশ হোৱা বুলি কোৱা হয়। অৰ্থনৈতিক উন্নয়ন মানে কি? দেশৰ প্ৰাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰৰ মাধ্যমেৰে উৎপাদন ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন কৰি জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাকে অৰ্থনৈতিক উন্নয়ন বুলি কোৱা হয়। মান উন্নয়ন বুলিলে কি বুজায়? মান উন্নয়নে জনসাধাৰণৰ সামূহিক পচন্দৰ বিস্তাৰ সাধন হোৱাটোকে বুজায়। অৰ্থনৈতিক পৰিকল্পনা মানে কি? নিৰ্ধাৰিত এছোৱা সময়ৰ ভিতৰত কেতবোৰ সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে এক কেন্দ্ৰীয় কৰ্তৃপক্ষৰ দ্বাৰা দেশৰ অৰ্থনীতিৰ নিয়ন্ত্ৰণ আৰু দিগদৰ্শনেই হ'ল অৰ্থনৈতিক পৰিকল্পনা। অৰ্থনৈতিক পৰিকল্পনাক ইংৰাজীত ইকনমিক প্লেনিং বুলি কোৱা হয়। গণতান্ত্ৰিক পৰিকল্পনা মানে কি? যি পৰিকল্পনাৰ যুগুতকৰণৰ বিভিন্ন পৰ্যায়ত ৰাইজৰ অংশগ্ৰহণ সুনিশ্চিত কৰা হয় সেই পৰিকল্পনাই হ'ল গণতান্ত্ৰিক পৰিকল্পনা। অৰ্থাৎ গণতান্ত্ৰিক পৰিকল্পনাত ৰাইজৰ সহযোগ লাগে আৰু ৰাইজৰ অংশগ্ৰহণৰ দৰকাৰ হয়। উদাৰীকৰণ মানে কি? দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণেই হ'ল উদাৰীকৰণ। ব্যক্তিগতকৰণ মানে কি? চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ অধীনত থকা প্ৰতিষ্ঠানসমূহক বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতিয়েই হ'ল ব্যক্তিগতকৰণ। ব্যক্তিগতকৰণক ইংৰাজীত প্ৰাইভেটাইজেশ্যন বুলি কোৱা হয়। গোলকীকৰণ বা বিশ্বায়ন মানে কি? যাক কোৱা হয় গ্ল'বেলাইজেশ্যন। দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ স্থাপন বা সংহতি সাধন কৰাটোৱেই হয় গোলকীকৰণ বা বিশ্বায়ন। বৰ্তমান গোটেই পৃথিৱীৰ সকলো দেশতে গ্ল'বেলাইজেশ্যন মোটামুটি ষ্টাৰ্ট হৈ গৈছে। তো আজিৰ ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিলোঁ আৰু আমাৰ ভিডিঅ'টো চাই কেনে পালে আপোনালোকে নিশ্চয়কৈ কমেণ্টত গৈ জনাব আৰু যদি আমাৰ চেনেলটো চাই ভাল পাইছে নিশ্চয়কৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট কোনবোৰ ভিডিঅ' চাব খোজে আপোনালোকে গৈ পেলাই কমেণ্টত গৈ জনাব। থেংক ইউ।